বুকাজান এলেকাত কেইবাখনো সাংস্কৃতিক গৃহ আৰু মুকলি মঞ্চৰ মুকলি বিধায়ক ডক্টৰ নুমল মুমিনৰ আমৰি জনপ্ৰতিনিধি ডি উফিং মাছলাৰ বিৰুদ্ধে ক্ষোভৰ জুই এশএবৰি সমস্যাক লৈ ক্ষোভ উজাৰিলে সমষ্টিবাসীয়ে। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া ভাবিছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। অনাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিগত নিৰ্বাচনসমূহত ৰাজ্যক দিয়া প্ৰতিশ্ৰুতি পূৰণত তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে বুকাজানৰ বিধায়ক ডক্টৰ নুমল মুমিন। 2018-19 বিধায়ক পুঁজি ADS আঁচনিৰ অধীনত সীমান্তৱৰ্তী এলেকাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় ভিন্ন দিশৰ উন্নয়নৰ। ইয়াৰ অংশ হিচাপে সাৰ্থে তেৰণ গাঁৱত সাংস্কৃতিক প্ৰেক্ষাগৃহ, লাংটি বুক গাৰু বস্তিত সাংস্কৃতিক প্ৰেক্ষাগৃহ আৰু মুকলি মঞ্চৰ নিৰ্মাণৰ কাম হাতত লোৱা হয়। এই সমূহৰ আজি আনুষ্ঠানিক উদ্বোধন কৰে বিধায়ক ডক্টৰ নুমল মুমিনে। উদ্বোধনী অনুষ্ঠানত বিজেপি ST মৰ্চাৰ বৰজান মণ্ডলৰ উপ সভানেত্ৰী ৰীতা ইংহিপি, হিডিপি স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি ফিলিপ তেৰণ প্ৰমুখ্য, বেণ্ডিং চন মাৰাক, হাৰমন তেৰণ আৰু ভালে সংখ্যক বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। বুকাজানৰ পৰা বিষ্ণু লেখে ৰিপৰ্ট কাট নিউজ। জনপ্ৰতিনিধি ডি উফিং মাছলাৰ বিৰুদ্ধে ক্ষোভ এশএবৰি সমস্যাক পিঠি দি দেখিও নেদেখা শুনিও নুশুনা জনপ্ৰতিনিধিগৰাকীৰ বিৰুদ্ধে সম্প্ৰতি তীব্ৰ ক্ষোভৰ জুই বহিঃপ্ৰকাশ পৰিলক্ষিত হৈছে সমষ্টিবাসীৰ। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ 2 নং আমৰি সমষ্টিৰ MAC তথা প্ৰাক্তন কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাই আমৰি পৰিষদীয় সমষ্টিত এতিয়া এশএবৰি সমস্যাৰে জৰ্জৰিত। সম্প্ৰতি এটাৰ পাছত এটাকৈ ফাদিল হৈছে ডি উফিং মাছলাই বিৰুদ্ধে। তাৰ উপৰিও সমষ্টিটোৰ উন্নয়নৰ হকে একোকে নকৰাৰ অভিযোগত পৰিষদৰ সদস্য ডি উফিং মাছলাই বিৰুদ্ধে ক্ষোভ উজাৰিলে থাৰা খুঞ্জিবাসীৰ ৰাইজৰ লগতে সমষ্টিবাসীৰ ৰাইজে। উফিং মাছলাই ডাঙৰীয়া মেচি আজিলৈকে ৰানিঙত 20-25 বছৰ হৈ গৈছে। প্ৰায় আমাৰ গাঁৱৰ পৰা 10 কিলোমিটাৰ ঘৰ, কিন্তু তেখেতে আজিলৈকে আমাক চাবলৈ অহা নাই। এইটো যিটো অৱস্থা হৈ আছে আজি তাৰিখলৈকে যিটো অৱস্থা হৈ আছে, এয়া চাওক, এইটো ৰাস্তা দি আমি 5-6খন গাঁৱে ইয়াত অহা যোৱা কৰোঁ। এতিয়া আমি কেনেকৈ চলাওঁ? ইয়াত কোনো গাড়ী, সৰু গাড়ী কোনো আহিব নোৱাৰে, যাব নোৱাৰে। এনেকুৱা হ'লে আমাৰ বেমাৰ আজাৰ হ'লে, কিবা কিবি হ'লে আমি কেনেকৈ বচাম মানুহক? এতিয়া এইটো ৰাস্তা নহয়, এইটো একদম বিল পুখুৰীৰ নিচিনা বানী বোগা হৈ আছে। এইটো ইয়াত কেনেকৈ গাড়ী যাব? আমাৰ তাত কোনো MAC, MLA, MAC কোনো ইয়াত একোৱেই কৰা নাই। আমাৰ কোনো পৰিৱৰ্তন বোলা বস্তু একো সা সুবিধাৰ নামত একো হোৱাই নাই ইয়াত। কেনেকৈ চাব? সুদীৰ্ঘ 20 অধিক বছৰ সমষ্টিটোৰ পৰা কাৰ্বি পৰিষদত প্ৰতিনিধিত্ব কৰা এইজনৰ সমষ্টিত নাই কোনো এটা ভাল বাট পথ। পুখুৰীৰ সদৃশ বোকা পানীৰে লুতুৰি পুতুৰি ৰাস্তাৰে অহা যোৱা কৰিবলগীয়া হৈছে ৰাইজ। জনপ্ৰতিনিধি থাকিও সমষ্টিবাসীয়ে বাট পথ, যাতায়াতৰ ব্যৱস্থা, খোৱা পানী আদিকে ধৰি সমষ্টিবাসীয়ে জীয়াটো ভুগিব লগা হৈছে। একমাত্ৰ এই পথেৰে আছু খুঞ্জি, পালি খুঞ্জি, ৰংখাই বাৰ, থাৰা খুঞ্জি, মুৰ্জি ফাৰ্ম, থাৰা কুঞ্জি আদি বৃহৎ গাঁৱৰ ৰাইজে নিত আহ-যাহ কৰিব লগা হৈছে বছৰৰ পাছত বছৰ ধৰি। উল্লেখ্য যে আজি কিছুদিন ধৰি MAC ডি উফিং মাছলাই বিৰুদ্ধে এশএবৰি সমস্যাক লৈও সমষ্টিবাসীয়ে ক্ষোভৰ বহি প্ৰকাশেৰে প্ৰায় 5 সহস্ৰাধিক সমষ্টিবাসীয়ে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে অহা নিৰ্বাচনৰ সময়ত ৰাইজে উচিত প্ৰত্যুত্তৰে এশিকনি দিবলৈ সাজু আছো বুলি ক্ষোভেৰে বহিঃপ্ৰকাশ কৰে। অসমৰ বোলছবি জগতৰ জনপ্ৰিয় তাৰকা যতীন বৰা পৰিবাৰসহ হঠাৎ আজি উপস্থিত সোণাপুৰৰ খালৈবাৰী হৰেশ্বৰ দাসৰ ঘৰত। কিন্তু কিয় জানো আহক আমাৰ সোণাপুৰ সাংবাদিকৰ প্ৰতিবেদনৰ জৰিয়তে।
অসমৰ বোলছবি জগতৰ জনপ্ৰিয় তাৰকা যতীন বৰা পৰিবৰ সহ অৰ্থাৎ উপস্থিত সোণাপুৰৰ খালৈবাৰী হৰেশ্বৰ দাসৰ ঘৰত উদ্দেশ্য খালৈবাৰীৰ জনপ্ৰিয় শিল্পী হৰেশ্বৰ দাসক সম্বৰ্ধনা জনোৱা আৰু লগতে য'ত কিঞ্চিত শিল্পীৰ মাননি আৰু মানপত্ৰ আগবঢ়োৱাই শিল্পী যতীন বৰা উপস্থিত হোৱাৰ মাত্ৰে সোণাপুৰৰ খালৈবাৰী গাঁৱৰ ৰাইজে ঢোলে ডগৰে সম্বৰ্ধনা জনাই আগবঢ়াই আনে হৰেশ্বৰ দাসৰ গৃহলৈ জনপ্ৰিয় তাৰকাগৰাকীক খালৈবাৰী অঞ্চলৰ ৰাইজে ফুলাম গামোচাৰে জনাই উষ্ম সম্বৰ্ধনা প্ৰতি সম্বৰ্ধনা জনাই জনপ্ৰিয় তাৰকাগৰাকীও যতীন বৰাই শিল্পী হৰেশ্বৰ দাসক মানপত্ৰ মাননি আগবঢ়াই এক চমু ভাষণত শিল্পীগৰাকীৰ গুণৰ প্ৰশংসা কৰে প্ৰত্যেক জিলাৰে কলেজৰে হওক ইমান সংগঠনে হওক সকলোৱে সহায় কৰিছে আৰু গৌৰৱ অনুভৱ কৰিছোঁ বিশেষকৈ আজি মই ব্যক্তিগতভাৱে উপস্থিত হৈ আমাৰ গড়জুলীয়া শিল্পী হৰেশ্বৰ দাসৰ আমি ইয়াত ৰাজহুৱাকৈ সম্বৰ্ধনা জনাব পাৰিম তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ অনাগত দিনত এই শিল্পটো যাতে শিল্পটো যাতে জীয়াই ৰাখিব পাৰে এটা প্ৰয়াস কৰিছোঁ জেবি প্ৰডাকশ্যনৰ তৰফৰ পৰা এয়া আজি 2020 চনৰ পৰা এয়া শুভাৰম্ভণি যাতে অসমৰ চুকে কোণে থকা প্ৰতিগৰাকী শিল্পী যাতে আমি আমাৰ ফালৰ পৰা সামান্য হ'লেও তেখেতসকলৰ শিল্পকৰ্মৰ বাবে তেখেতসকলৰ যি আজীৱন যি তেখেতসকলৰ প্ৰচেষ্টা আৰু অৱদান সেই অৱদানৰ বাবে আমি যাতে জেবি প্ৰডাকশ্যনৰ ফালৰ পৰা এটা স্বীকৃতি প্ৰদান কৰিব পাৰোঁ সেইটোৱে আমাৰ প্ৰচেষ্টা থাকিব এয়া শুভাৰম্ভণি অনাগত ভৱিষ্যতত আমি এনেদৰে কৰি যাম আৰু আপোনালোকৰ জৰিয়তে সকলোকে ধন্যবাদ জনাইছোঁ কাৰণ আজি 33খন জিলাতে প্ৰায় 30ৰ ওপৰত শিল্পীক সম্বৰ্ধনা জনোৱা হৈছে আৰু আমি প্ৰত্যেক জেগাতে যাব পৰা নাই কিন্তু প্ৰতিগৰাকী শিল্পীক আপোনালোকৰ তৰফৰ পৰা সেৱা জনাইছোঁ আৰু তেওঁলোকৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কাম তাৰকা যতীন বৰাৰ পৰিবৰে তেখেতৰ চমু ভাষণত শিল্পী হৰেশ্বৰ দাসৰ দৰে অসমৰ ভিন্ন প্ৰান্তত অনেক লুকাই থকা শিল্পীৰ সম্বন্ধে নিজৰ প্ৰতিক্ৰিয়া এইদৰে ব্যক্ত কৰে উল্লেখ্য যে শিল্পী হৰেশ্বৰ দাসক সম্বৰ্ধনা জনোৱাৰ কাৰ্যত ডিমৰীয়া কলেজৰ ছাত্ৰ আৰু জনপ্ৰিয় শিল্পী মহেন্দ্ৰ দাসে সহযোগ কৰে যতীন বৰা সোণাপুৰৰ পৰা জিতুল টিমু কাট নিউজ কাৰ্বিসকলৰ ভিতৰতো ব্যৱসায় বাণিজ্যৰ প্ৰতি আকৰ্ষণ তথা উন্নয়ন সাধনৰ ক্ষেত্ৰত অৰিহণা তথা উদগনি যোগোৱাৰ বাবে 11 ছেপ্টেম্বৰ দিনটোতে ভূমিষ্ঠ কৰা হয় বিজনেছ এছ'চিয়েশ্যন অফ হামৰেন চমুকৈ বাহ নামৰ সংগঠন আহি বাহ নামৰ সংগঠনটিয়ে আজি 3টা বছৰত ভৰি দিলে পুৱা সন্থাৰ সভাপতি হৰসিং কাঠাৰৰ পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰা হয় দিনজোৰা কাৰ্যসূচীৰ দিনৰ ভাগত বাহৰ সভাপতি হৰসিং কাঠাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা ভূমি সংৰক্ষণ বিভাগৰ বৰ্ডৰ অধ্যক্ষ ৰঞ্জিত তেৰণ লগতে উপস্থিত থাকে সীমান্ত উন্নয়ন বৰ্ডৰ অধ্যক্ষ ৰিচাৰ্ডছন হানছে হামৰেন মিউনিচিপাল বৰ্ডৰ অধ্যক্ষ হেডসিং ৰংফাৰ প্ৰমুখ্য ভালে সংখ্যক স্থানীয় বিশিষ্ট ব্যক্তিসকল উল্লেখ্য যে হামৰেন বজাৰত মুঠ 420 গৰাকী ব্যৱসায়ীৰ ভিতৰত 250 জনে হৈছে কাৰ্বি ব্যৱসায়ী Kasam hang peteklo lapen piningan ningkan ketom pinian ningkan ketom arta choklo sikedam tang nilitum sengdet pen pinian kache tek damlong la bangke laso achievement na bangke pinan che tek ponlong lo teklong bangke la hello pini hamren along mat kusitame biha bipar natu jasemet pet karbi akhe tu kachi hung ba karbi akhe anso se mane biha natu kapa prang ponjia laso motiva bangke abang putin stame matha pon la sonsin kum tek ponlong lo কাৰ্বি সকলৰ বাবে এয়া নিশ্চয় শুভ লক্ষণ এইদৰে অধিক সংখ্যাত কাৰ্বি যুৱক যুৱতীক ব্যৱসায়ৰ প্ৰতি উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে গঠন কৰা এই সংগঠন হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ
দুখীয়া পিছপৰা লোকক সহায় কৰিবলৈ বহুত ধনবান হোৱাৰ প্ৰয়োজন নাই প্ৰয়োজন আনক সহায় আগবঢ়োৱাৰ এটি সুন্দৰ মানসিকতা এনে সুন্দৰ মানসিকতাৰে চকীহলাত সাহায্যৰ টোপোলা আগবঢ়ালে বেচৰকাৰী সংগঠন বি দ্য পিপলছ অৰ্গেনাইজেশ্যন দুখীয়া পিছপৰা লোকক সহায় কৰিবলৈ বহুত ধনবান হোৱাৰ প্ৰয়োজন নাই প্ৰয়োজন আনক সহায় আগবঢ়োৱাৰ এটি সুন্দৰ মানসিকতা এনে সুন্দৰ মানসিকতাৰে চকীহলাত সাহায্যৰ টোপোলা আগবঢ়ালে বেচৰকাৰী সংগঠন বি দ্য পিপলছ অৰ্গেনাইজেশ্যনে চকীহলাৰ আমৰেং টেৰান খেলপথাৰত অনুষ্ঠিত এক সভাৰ যোগে বেচৰকাৰী সংগঠন বি দ্য পিপলছ অৰ্গেনাইজেশ্যন দুখীয়া ব্যক্তিসকলক সাহায্য সামগ্ৰী আগবঢ়ালে সভাত পৌৰোহিত্য কৰা বীৰেন লেখে নিউজ টেক্স ৰিপৰ্ট গাত নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধে শেহতীয়াকৈ যি প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰিলে তাকে লৈ বৰ্তমান সৰ্বত্ৰে সৃষ্টি হৈছে বেমাৰ আজাৰ আৰু মহামাৰী মাজতে নগাঁও জিলাৰ অন্তৰ্গত লংজাম পঞ্চায়তত বানপীড়িত ৰাইজৰ কাষত থিয় হৈছে নগাঁও জিলা বিজেপি কিষাণ মৰ্চাৰ উপ সভাপতি চন্দ্ৰ দাস কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধে শেহতীয়াকৈ যি প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰিলে তাকে লৈ বৰ্তমান সৰ্বত্ৰে সৃষ্টি হৈছে বেমাৰ আজাৰ আৰু মহামাৰী এই বানৰ বিভীষিকাৰ ভয়াত্ম পৰিস্থিতিৰ মাজতে নগাঁও জিলাৰ অন্তৰ্গত লংজাম পঞ্চায়তত বানপীড়িত ৰাইজৰ কাষত থিয় হৈছেহি নগাঁও জিলা বিজেপিৰ কিষাণ মৰ্চাৰ উপ সভাপতি উত্তম চন্দ্ৰ দাস বানপানীৰ সময়ত ধৰক আমাৰ 1 নম্বৰত ধৰক কৃষি ফালৰ পৰা ধৰিলে ক'ব গ'লে ধান তাৰপিছত ধৰক বিভিন্ন ধৰণৰ ঘৰো গৈছে কাবাৰ গৰু গৈছে ছাগলী গৈছে হাঁহ গৈছে বিভিন্ন থাল বাচন সব প্ৰায় বস্তুৱে গৈছে জিলাৰ কিষাণ মৰ্চাৰ উপসভাপতি উত্তম দাসদেৱে আমাৰ বানপীড়িত এলেকাত কিছুমান খোৱা সামগ্ৰী আৰু বীজাণুনাশক দ্ৰব্য বিতৰণ কৰিছে তাৰ বাবে আমি লংজামবাসী ৰাইজৰ তথা আমি 2 নং ৱাৰ্ডৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন পঞ্চায়তটোৰ দক্ষিণ কলনী জাৰণিকে ধৰি কেইবাটাও বান বিধ্বস্ত অঞ্চলত মাস্কৰ লগতে কীটনাশক দ্ৰব্য ব্লিচিং পাউডাৰ ফেনাইল আৰু অন্যান্য খাদ্য সামগ্ৰী বিতৰণ কৰে মই বানপীড়িত অঞ্চলত ঘূৰি ফুৰিছোঁ আজি মই উপস্থিত হৈছোঁ ৰহা মস্তিৰ গৰুবাট মৌজাৰ লংজাম পঞ্চায়তত ইয়াতে তাৰমানে প্ৰায় 6-7 বাৰকৈ বানপানী হৈছে আৰু বেছি ক্ষতিগ্ৰস্ত হৈছে মই আজিও উপস্থিত হৈ ৰাইজৰ মাজতে আংশিক পৰিমাণে ব্লিচিং পাউডাৰ ফিনাইল বিস্কুট মাস্ক চেনিটাইজাৰ আজি বিতৰণ কৰিছোঁ আৰু লংজাম পঞ্চায়তৰ ৰাইজৰ দুখৰ সমভাগী হ'ব আহিছোঁ আৰু আগলৈ আহি থাকিম পৰাপক্ষত মোৰ ব্যক্তিগত ফালৰ পৰা যিমানখিনি পাৰোঁ দিয়াৰ চেষ্টা কৰিম কিষাণ মৰ্চাৰ এগৰাকী উপ সভাপতি তথা যুৱ নেতাৰ এই সাহায্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে লংজামবাসী ৰাইজে বৈঠালাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ
কাৰ্বি আংলং জিলাৰ টিফুত অৱস্থিত তিৱা ভৱনৰ আজি 31 সংখ্যক প্ৰতিষ্ঠা দিৱস এই উপলক্ষে তিৱা সাংস্কৃতিক সমিতিৰ সৌজন্যত পুৱা 10 বজাৰ সমিতিৰ সভাপতি কুমুদ মিথিৰ দ্বাৰা পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় কাৰ্বি আংলং জিলাৰ টিফুত অৱস্থিত তিৱা ভৱনৰ আজি 31 সংখ্যক প্ৰতিষ্ঠা দিৱস এই উপলক্ষে তিৱা সাংস্কৃতিক সমিতিৰ সৌজন্যত পুৱা 10 বজাৰ সমিতিৰ সভাপতি কুমুদ মিথিৰ দ্বাৰা পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় পতাকা উত্তোলনৰ পিছতে এক মুকলি সভা অনুষ্ঠিত কৰা হয় উল্লেখ্য যে উক্ত সভাত কলা আৰু সাংস্কৃতিক পৰিক্ৰমাৰ বিভাগৰ অধ্যক্ষ দিলীপ কাঠাৰ হিলছ পিপলছ কালচাৰেল ফৰামৰ অধ্যক্ষ লাইচান ইংলেং ডিমাচা ছাত্ৰ সংগঠনৰ সভাপতি ধীৰাজ ডিফুচা কুকি নেশ্যনেল এছেম্বলিৰ সভাপতি টংথাং তথাং TCSৰ উপ সভাপতি কাৰ্তিক ডেকাৰজা তিৱা এমপ্লয়ী সন্থাৰ সভাপতি প্ৰবীণ আমচি তিৱা সাহিত্য সভাৰ সম্পাদক জনাৰ্দন পাটৰ আৰু হাওৰাঘাট কলেজৰ প্ৰবক্তা পংকজ সেনাপতি প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ